ক'ত আছিলে আজি আহিছে গৰু বিহু বুলি ভালকে গা পা ধুৱাই লওঁ ইয়াক নমস্কাৰ ৰাইজ ৰঙালী বিহু শুভেচ্ছা আপোনালোকৰ সকলোকে থাকিল আজি এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ দেখিছে মোৰ ইউটিউব চেনেল MD অসম ব্লগ আৰু ফেচবুকত বিন্দুদত্ত পেজত আপোনালোকে চাবলৈ পায় আজি ভিডিঅ'টো আৰম্ভণিতে মোৰ ছোৱালীজনী দেখাইছে দেখিছে তাঁতৰশালত বহিছে তাত ববলৈ বহিছে আজি তাঁতৰশালত বহিছা তাত বহিছেনে ছোৱালীজনী আমাৰ তাত বহিছেনে বিহুলৈ গামোচা বহিছা বহিছানে আমাৰ ছোৱালীজনীয়ে তাত বহিছে দেই বহিছে দেই তাত আমাৰ ছোৱালীজনী তাত বহিছে দেই বহি দিয়া এনেকৈ বহি দিয়া এনেকৈ ধাম বহি দিয়া ধাম বহি দিয়া আমাৰ ছোৱালী তাত ববলৈ পৰা হৈ গ'লে ইয়াৰ চাওক বহিছানে বহিছা চেণ্ডেল পৰিলে আকৌ ইয়াত চেণ্ডেল পৰিলে ইয়াত চেণ্ডেল পৰিলে বহিছানে বাবা নামিবা ভালকৈ কোৱা এনেকৈ বহি দিয়া এনেকৈ বহি দিয়া এইটো নহয় মই মানে ফটো মাৰিম দে কি শুনিছোঁ বহি দিয়া এনেকৈ বহি দিয়া এনেকৈ বহি দিয়া বহি দিয়া ব'লা এইপিনে আছে ফুলে পিনে আছে এতিয়া আমি ফুল চাবলৈ গৈ আছোঁ আমাৰ এতিয়া কপৌ ফুল ফুলিছে যিটো বহাগৰ বতৰ ফুল বেয়াই হৈ গৈছে এই পা ধুনু ফুল দেখিছা এই পা ফুল চোৱা ইয়া কপৌ ফুল ক'ৰ কোনবা কিবাটো চক ফুল কপৌ ফুল তুমি ফুল ক'ত মাৰিবা সেয়াত মাৰিবা নাচিবা কেনেকৈ নাচিবা বাহিৰটোৰ লগত কেনে নাচিবা এইবাৰ ফুল চোৱা ফুল কোনবা ওপৰত চোৱা ওপৰত ফুল ওপৰত আছে চোৱা এইবাৰ ওপৰত চোৱা এই পাৰ ওপৰত ফুল চোৱা এইবাৰ কপৌ ফুল নাচি দিয়া ফুল এইবাৰ চোৱা এইবাৰ ফুল চোৱা এইয়াত দেখিছা এই পাত ফুল পুখুৰী শুকাই গ'ল এইডোখৰতে পানী আছে ইয়াতে ভেকুলী আছে তৰাই থাকে এইডোখৰত ৰাতি হ'লে বৰষুণ দিলেই তৰাই থাকে ক'ত যোৱা নাযায় পিনে আহা আমি আৰু ফুল চাম বোলা আমি যেনেকৈ গাইছিলোঁ কেলা কপৌল ফুলি আছে নাচনী ভণ্টি ঢুলিয়াই মাতি আছে নাচিবি আকৌ পোনা গান গাবা গা পোনা গান গাব নাচি দে গেমত উঠি গ'লো আৰু এই যে ওপৰত দিয়া সেইকেইটা থাকে নহয় স্পিকাৰকেইটা যে আমিতো সেইটো বিষয় লৈ নাজানো এখনিকৈ যে তোৰ হেৰি মানে সৰু তোলা ধুনীয়াকৈ এনেকৈ গৈছে গোটেই ধুতিখন কেলা খুৰ খাই দীঘলকৈ গৈছে বুজিছা নাই
এটাই কি কৈছে এই বাবা এই যে আমার আকৌ সেইটোকে গায় মানুহখনে খালি আমাক অপা লাগি চাইছে কৈছো এতিয়া মনত পৰিলে সেইবোৰ লাজ লাগে এগুলেন এই যে মানে তার আছে no, jenis cai. Hei con đấy. Eu bilang upogai con. Nah, upogai sabole aisle domai napale. Upogai sabole aisle napale. Upor kumbira gol upor. Kumbira upor gol. Nah. Un con hai con nah, no. উপকাৰী নাই ন আপোনালোকে উপকাৰী দেখিছে আমাৰ বেটিয়ে উপকাৰী দেখিছে বোলে নাই ৰাতিপুৱা চিকাৰলৈ গৈ আছো আজি ৰাতিপুৱা গৰু বিহুৰ দিনা ৰাতিপুৱা চিকাৰ গৈ আছো কি চিকাৰ কৰিবলৈ গৈ আছো চক চাই থাকক গৈ থাকক মোৰ লগত ঐ ডাংডাল আনিছ মৰি গ'ল নেকি কত মৰিব এইটো এইটা দেখিছে বিৰাট মন্ত্ৰীয়া বাহিৰতে বন্ধ কৰি এইটো ৰছীডাল থৈ দিবচোন চাইডত দেই অঁ সেইটোৱে খোলে ৰছীডাল সেই তাত থৈ দিয়ক এতিয়া ঘৰৰ গাহৰি ৰাতি কালি বান্ধি থোৱা হ'ল কালি এতিয়া গাহৰিটো কলা আছিলে মোৰ নিচিনা আকৌ মই মাল খাই আহোঁতো সেইকাৰণে জণ্ডিছ বেমাৰ হৈ থকা মানুহতো সেইকাৰণে হালধীয়া ৰাতিপুৱা এতিয়া গৰু ধোৱা পৰ্ব চলি আছে চব গৰু এয়া আমাৰ ইয়াত এনেকেই গা ধোৱা হয় গৰু গা ধোৱা এয়া ডিজিটেল যুগ আজিকালি পানী আজিকালি দমকলৰ পৰা নাহে ডাইৰেক্ট টেপৰ পৰা আহে ইয়াত দেখিছে পাইপ ফিটিং হৈ আছে এতিয়া নদী আমাৰ ইয়াততো নাই মাহ হালধি দিছে লাও খাও বেঙেনা খাও লাও খাও বেঙেনা খাও মাৰা লাও খাও বেঙেনা খাও মাৰা লাও খা কৰি দে বেঙেনা খা কৰি দে এতিয়া লাও খা বেঙেনা খা পুৰা ৰাতিপুৱাৰ পৰা মাৰি আছে দেখিছে মাৰা লাও ঠেকেৰা খোৱা মাৰা এতিয়া কি কৰিছে চা ভালকে চফা কৰি মাহ হালধি কৰিব লাগিব এইটো মোৰ গৰুজনী এজনী দেখিছে ক'লা ৰঙৰ গৰুজনী
ইমান দিন নাছিলে, ক'ত আছিলে, আজি আহিছে গৰু বিহু বুলি। ভালকৈ গা পা ধুৱাই লওঁ, ইয়াক ধুনীয়াকৈ ধুৱাই লওঁ, ধুনীয়াকৈ গা পা ধুৱাই লওঁ দেই। চক এজনী লাও খা বেঙেনা খা কৰিব লাগিব এতিয়া, ধুনীয়াকৈ ধুৱাই লওঁ দেই। আমাৰ ঘৰৰ এইজনীয়ে গৰু, কি কৰিম আৰু উপায় নাই, গৰু নাই যেতিয়া এইজনীকে গৰু বুলি এতিয়া ধুৱাইছোঁ। চক আপোনালোকৰ ঘৰত আছে নেকি এনেকুৱা গৰু? ধুই পাইছেনে এনেকুৱা গৰুজনী গৰু বিহুৰ দিনাখন? কওকচোন, কমেণ্ট কৰি জনাবচোন, কাৰ কাৰ ঘৰত গৰু এনেকৈ ধুলে আজি। যাৰ যাৰ ঘৰত গৰু নাই আপোনালোকে এনেকৈ গৰু ধুৱাব পাৰে, আগত বাইকখন থৈ কিনে গৰু বুলি ধুৱাব পাৰে। এয়া দেখিছে মাহ হালধি সানি লৈছোঁ, কমত সানি দিওঁ ইয়াক। দেখিছে মাহ হালধি সানিছোঁ, এতিয়া ধুনীয়াকৈ মাহ হালধি সানি লওঁ। ইয়াকে দেখিছে মাহ হালধি বোলে সানিবলৈ কি হয় যে মাহ হালধি আনিলে বছৰটোত মাহ হালধি সানিব লাগে যে বেমাৰ আজাৰ নহয়, আশীৰ্বাদ দিব যাতে। বাইকখনৰ বেমাৰ নহয় নেকি? ধুনীয়াকৈ মাহ হালধি সানি দিছোঁ, দেখা নাই? চাফা হ'ব। তাৰপিছত মাহ হালধি ধুনীয়াকৈ সানিছোঁ, মাহ হালধি সানি। এয়া আমাৰ ভাগিনজনী কেইজনী ধুনীয়াজনী, এই দেখিছে নাই? সিহঁতি একদম পূৰা বিহু একদম ড্ৰেছ পিন্ধি এতিয়া মাহ হালধি গা পা ধুই গৰু গা দি মুখখনতে ধুৱাই দিলে আৰু কি কৰিম আৰু। হাঁহিছে তা কেনেকৈ হাঁহিছে দেখিছ? এতিয়া মুখখন ধুৱাই দিব এটি গা পা ধুনীয়াকৈ দেই। চাই থাকক ভিডিঅ'টো। আজি গৰু বিহু আৰু এই আৰু দেখিছে আৰু গৰু গা ধুই আছোঁ। এতিয়া আমাৰ নদী নাই, আমি সেই পানীতে ধুৱাইছোঁ আৰু ঘঁহি ঘঁহি ধুব লগা হৈছে। হ'ব, বাকী ভিডিঅ'খিনি চাব আৰু পিছত দেই। সঁচা আকৌ सीख रहा है दुनिया नाच है कि नहीं? देखिए तो बाकी से कितना सुंदर नाच रहा है। वो छोटा वाला लड़की तो ना बहुत अच्छा नाचता है।